যিসকল ব্যক্তিৰ নামটো ইংৰাজী বৰ্ণমালাৰ আৰ আখৰেৰে আৰম্ভ হয়, তেওঁলোকৰ ওপৰত কেতু, মংগল আৰু শনি গ্ৰহৰ প্ৰভাৱ থাকে। এওঁলোক হৈছে সত্যতা, মৰম আৰু দয়ালু সুন্দৰ সমাহাৰ। এওঁলোকে সঁচাটোক সঁচা আৰু মিছাটোক মিছা বুলি ক'বলৈ ভয় নকৰে। কেতিয়াবা একেবোৰ কথাকে ভাবি ভাবি নিজৰ মনটোক কষ্ট দিয়ে। এওঁলোক খুব বিশ্বাসযোগ্য হয় আৰু নিজৰ কথা বৰকৈ ভাবি নাথাকে। শান্তিৰে থাকিব বিচাৰে, কিন্তু কোনোবাই যদি চেলেঞ্জ কৰে তেতিয়া কিন্তু পিছ পৰি নাথাকে। কেতিয়াবা এওঁলোকক নিৰাশ যেনো লাগিব পাৰে, কাৰণ এওঁলোকে জীৱনত বহুত সমস্যা বা ষ্ট্ৰাগল সহ্য কৰিবলগীয়া হয়। যদিও জীৱনৰ লগত জড়িত বিভিন্ন সমস্যাৰ সমাধান বিচাৰি যদি আপোনালোকে এওঁলোকৰ ওচৰলৈ যায়, তেনেহ'লে সঠিক উত্তৰ লাভ কৰিব, কাৰণ এওঁলোকৰ ওচৰত বহুত বেছি অভিজ্ঞতা থাকে। আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।